চালনীহে খাওঁ, আমি লোকেল নাখাওঁ। সদায় ভগৱানৰ নামত অকণমান বেছিকৈ দিবা, গম পাইছা নাই ধৰা। আৰু এইফালে ভাতৰ থালিৰ পূৰা ৰেডি, এইফালে খাবলৈ বহি ল'লোঁ। এইফালে মাছৰ কালাৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। চ' হে গাইজ, মোৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি হ'ল কাতি বিহু, আৰু কাতি বিহুৰ দিনা এতিয়া আমি যাব ওলাইছোঁ চাকি জ্বলাবলৈ পথাৰলৈ। এইফালে দেখিব পাইছে চাকি ৰেডি, আৰু এইফালে পথাৰত এগছে দিম বাৰু, এগছ ৰেডি কৰি আছোঁ। আৰু এইখিনি ইয়াতে জ্বলাব লাগিব, পদূলিত দুগছ দিব লাগিব, তুলসী তলত এগছ দিব লাগিব, আৰু ভঁৰাল ঘৰত দিব লাগিব। এনেকৈ মাটি চাকি আছে বাৰু, মাটি চাকিও তৈয়াৰ কৰি থোৱা আছে। এইফালে এতিয়া ৰেডি এগছ, আৰু এইফালে দেৱিকা মই দুইটা যাম এতিয়া পথাৰলৈ চাকি জ্বলাবলৈ। লগত মই যাম, তাই চাকি জ্বলাব। চাই থাকিব ভিডিঅ'টো, সকলোখিনি দেখাই থাকিম আপোনালোকক। আৰু এইফালে মানুহজনে দেখিব পাইছে ৰেডি হ'ল চাকি জ্বলাব যাবৰ কাৰণে। সেয়া তেল অকণ কম হৈছে আৰু অকণমান দি লৈছে। অঁ, সদায় ভগৱানৰ নামত অকণমান বেছিকৈ দিবা, গম পাইছা নাই ধৰা। অকণমান ভগৱানৰ নামত বেছিকৈ দিবা, বোলা। এইফালে আমাৰ লক্ষী ওলাই ল'লে, দেখিব পাইছে ধাননি পথাৰত এতিয়া চাকি দিব যাব ওলাই আছোঁ। সেইফালে গোটেই আন্ধাৰ হৈ গ'ল, দেখিব পাইছে। সন্ধিয়া বোলা। আৰু এইফালে এতিয়া আহি পাই গ'লোহি আমি ধাননি পথাৰ। এইফালে দেখিব পাইছে মানুহজনী গৈ আছে চাকি জ্বলাবলৈ। চাবা কটলত জোক থাকিব, এইফালে হাবি। আৰু এতিয়া সন্ধিয়া সময়ত জোকটো ওলাব। এইফালে এইটো আছে খুঁটিটো, আৰু এইফালে আমাৰ পথাৰ, আৰু এইফালে ৰাস্তা, আৰু এইফালে যোৱাবাৰ চাকি লগোৱা পুলিটো, লক্ষী পূজাত লগোৱা খুঁটিটো আছেই, লগাই দিয়া। মজা, জোক লাগে বুলি ভয় লাগে নহয়, একদম মজা। উল্টা হৈছে নেকি চাকি গছ? চাকি গছ মই এইফালে জ্বলাম, এইটো হেৰি অমিতাটো মূৰটো, এইফালে পুখুৰীটো কোনফালে জ্বলাম? কোনোবা এফালে জ্বলালে হ'ল, হ'ব দিয়া সেইফালেকে জ্বলাই দিয়া। হা লখিমী, ভাল হ'ব আৰু দেই ধানডৰা খুব সোনকালে হল ফলকৈ পকিবলৈ। প্ৰাৰ্থনা গাবা নেকি? কি বুলি গাবা প্ৰাৰ্থনা? ভালকৈ অকণমান প্ৰটেকশ্যন দিয়া, ভালকৈ 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 এনেকৈ হাৱাটো ব্লক কৰি দিয়া। অঁ, ভালকৈ জ্বলি ল'ব দিয়া। অ'কে, কৃষ্ণ প্ৰভু। চাকি গছ জ্বলিলে আৰু এবাৰ কেমেৰাটোলৈ চাই দিব লাগে, ইমানকৈ একেবাৰে তললৈ। এতিয়া প্ৰাৰ্থনা গাই আছা নেকি মনে কাৰণে? তেতিয়াহ'লে এয়া এতিয়া চাকি জ্বলাই আছে। এতিয়া কি কি মন্ত্ৰ গাব আৰু চাকি গছ জ্বলালোঁ পথাৰডৰাত। সেইফালে দেখিব পাইছে, সেইয়া সেইফালে চাকি, আৰু এইফালে চাওক চাকি পথাৰত একদম পূৰা আহি গ'ল। চবেই জ্বলাই আছে চাকি, সেইফালে জ্বলি আছে এতিয়া বৰ্তমান। ইফালৰ পৰা সিফালে দেখি গৈ আছে, ইগছৰ পৰা সিগছ। চবেই এতিয়া আন্ধাৰ হ'ল যিহেতু চাকি জ্বলাই আছে। আৰু সেইফালে আমাৰো চাকি জ্বলোৱা হৈ গ'ল। এতিয়া ঘৰত আছে জ্বলাবলৈ, ঘৰত জ্বলাম, তাৰপিছত জ্বলাম ঘৰ পদূলিত, ভাল ঘৰত, তেনেকৈ জ্বলাম আৰু। অ'কে ব'লা। আৰু এতিয়া ৰাতিলৈ খানা কিহে হ'ব আজি কৈ দিয়া? ৰাতি খানা এই চাকি জাতি নিয়মটো কৰিম আৰু তাৰপিছত খানা চিন্তাটো কৰিম আৰু। হয়, অ'কে ব'লা এতিয়া গৈ লওঁ ঘৰলৈ, তাৰপাছত পাছৰটো কি হ'ব দেখা যাব। চ' আৰু বিহু ভাত খাবৰ কাৰণে যা যোগাৰ চলি আছে। এইফালে বনি আছে, ইয়াতে বনি আছে কি, ইয়াতে জ্বলা ভাজি বনি আছে। ইয়াতে এইয়া ৰঙালাও, মাছৰ মাথা লগত জ্বলা ভাজি, এইটো জ্বলা ভাজি বনি আছে। আৰু এইফালে ভিতৰত বনাই আছে মানুহজনী দেৱিকাই। আৰু এইফালে আলহী আহিছে আজি আমাৰ নবৌ। আৰু এইফালে বনাই আছে মানুহজনী। কি বনিছে? এইফালে মাছ বিলাহী চব বনিছে।
আৰু এইফালে বনি আছে ৰহৰ দালি আৰু যিহেতু বিহুৰ দিনা আমি ৰহৰ দালিটো খাওঁ ৰহৰ দালি খাওঁ আৰু বেলেগ দালি নাখাওঁ আৰু নেৰিয়া মাছ এটা লৈছিলোঁ নদীৰ নেৰিয়া এটা লৈছিলোঁ এইটো নেৰিয়াটো কিহৰ লগত বনালা এইটো নহয় জানো কালাৰটো চাওঁ মজা এইফালে নেৰিয়াটো মই খাম আৰু মই যিহেতু চালানী নাখাওঁ এইফালে চালানী আনি দিছোঁ আলহীয়ে লোকেল নাখায় চালনীহে খাওঁ আমি লোকেল নাখাওঁ আৰু গোটেইখিনি আজি পৰিয়াল আমাৰ দাদাহঁতো আহিছে গোটেইকেইটাই আজি ঘৰতে ভাতটো খাব লাগিব একেলগে এইফালে বনি আছে টিপটপকৈ আৰু এতিয়া আমাৰ বনাই সিজাই পূৰা ৰেডি হ'ল বিহু ভাত এতিয়া খাবলৈ গোটেইখিনি একেলগে বহি ল'লোঁ এইফালে দেখিব পাইছে এইফালে দেউতা বহিলে আৰু এইফালে দেখিব পাইছে বিকাশ আছে এইফালে নব আৰু এইফালে আমাৰ দাদা আছে আৰু এইফালে ৰুক্মিণী ৰুক্মিণী আৰু এইফালে মানুহজনী পুৰা বিলনীয়াত লাগি আছে এইফালে মাও আছে মায়ে ভাত বাঢ়ি আছে গোটেইখিনিতে এইফালে দেখিব পাইছে আৰু এইফালে নগৰ দালি লৈ আহিছে আৰু এইফালে ভাতৰ থালিৰ পূৰা ৰেডি এইফালে খাবলৈ বহি ল'লোঁ এইফালে মাছৰ কালাৰটো অকণমান দেখাই দিছোঁ আপোনালোকক ধুনীয়া হৈছে এইফালে দালি আৰু ভাজি গোটেইখিনি লৈ লৈছোঁ এতিয়া খাই ল'ম ভাতটো পাতত দিয়া মাছ ক'ত গ'ল আহিব নেকি অকণমান দিয়ক চ' গুড মৰ্ণিং আজি হ'ল নেক্সট ডে আৰু এতিয়া ৰাতিপুৱা শুই উঠিয়ে কামৰ প্ৰিপেয়াৰিং চলাই আছোঁ পূৰা এইফালে দেখিব পাইছে এইফালে এটা লেট্ৰিনৰ টেংকি খনা হৈছে আৰু এইফালে এতিয়া পেলাই থৈছোঁ এতিয়া কাম কৰিব লাগিব বৰাবৰ মিস্ত্ৰী আহি আছে বৰ বিশেষ ডাঙৰকৈ গাঁতটো খনা নাই 5x6 খান্দিছোঁ প্ৰায় 5 ফুটমান দ হ'ব ইয়াতে আজি কাম লাগিম দিনটো আৰু এইফালে দেখিব পাইছে ভিডিঅ'টো বিশেষ দীঘল কৰি নাথাকোঁ নেক্সট ভিডিঅ'ত গোটেইখিনি দেখুৱাম আপোনালোকক আজিলৈ ভিডিঅ'টো ইমানে আছিল পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই